দিনৰ মূৰত আজি বহু দিনৰ মূৰত মই খাবলৈ পাম। মই ঘৰটো ভূত থকা বুলি ভাবিছিলো, কিন্তু ইয়াত ভূত চুত নাই হ'বলা। ইমান ধুনীয়া ঘৰটো, পুৰণা ঘৰ কিন্তু ন, সেইকাৰণে ভূত থকা নিচিনা লাগিছিলে। অ দাদা বল ওপৰলৈ গৈ চাওঁ বল, তাতে ধুনীয়াকে আজি ৰাতিটো থাকিব পাৰিম। বল বল, ইমান ডাঙৰ ঘৰ। ঐ বলচোন বল, ওপৰলৈ বল। কোনোৱে নাই দেখোন তলত, ওপৰত মানুহ আছে নেকি? বল। অ দাদা, অ বন্ধু, চাচোন চা, এই ৰাস্তাত যে ৰঙালাওবিলাক লাইট জ্বলিছিল, বহুত ভয়ংকৰ দেখিবলৈ। এইকেইটা দেখোন এই লাইটবিলাক দেখোন কিবা ভয়ংকৰ ভয়ংকৰ। এই মানুহ ঘৰতনো বাৰু এনেকে ভূতৰ নিচিনা এইবিলাক ৰাখি নাপাওঁ, বৰ ভয় লগা দেই এইবিলাক। অ দাদা, মোৰ হ'লে ভয় লাগিছে দেই ঘৰটোৰ ভিতৰত সোমাবলৈ। মই নাযাওঁ, তুমিয়ে যোৱা ওপৰলৈ। মই এতিয়াই চাই আহোঁগৈ। অ দাদা, শুনা পাইছনে? কিবা এটা মাতিছে। হেই একো শুনা পোৱা নাই, দেউতা আহিব এতিয়া। এইটো ইমান ডাঙৰ মেকুৰী, কলা মেকুৰী। অ বন্দি, কলা মেকুৰী বিলাক বোলে ভূত হয়। অ বন্দি, এইটো ঘৰত ভূত